নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম দহি বৰা। কেনেকৈ বনাওঁ চাই থাকক ভিডিঅ'টো আগলৈ। মই ইয়াতে দুটা দালি লৈছোঁ, উৰদ দালি আৰু বুটৰ দালি। এইখিনি ধুনীয়াকৈ ধুইছোঁ, ধুই পানীত তিয়াই থৈছোঁ 2 ঘণ্টামান। তিয়াই থৈ উঠি ভালদৰে এইখিনি ধুই লৈছোঁ। এইখিনি ধুই লৈ উঠি মিক্সিৰ জাৰ এটা লৈছোঁ, তাতে এই গোটেইখিনি অকণো পানী নিদিয়াকৈ পিচি লৈছোঁ ধুনীয়াকৈ। এয়া চাওকচোন, পিচি লৈছোঁ। এইখিনি মিক্সিৰ জাৰটোৰ পৰা উলিয়াই লৈছোঁ। ইয়াতে উলিয়াই লৈ কিনে ইয়াত অকণমান নিমখ দি দিছোঁ, জিৰাৰ গুড়া দি দিছোঁ, কেঁচা ধনিয়াৰ পাত দি দিছোঁ, পিঁয়াজ দি দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, আৰু অকণমান আজৱাইন দি দিছোঁ। দি ধুনীয়াকৈ মিক্স কৰি লৈ লৈছোঁ। এইখিনি গোটেইখিনি কেৰাহী এখন দি দিছোঁ, গৰম হৈছে কেৰাহীখন। ইয়াত মিঠাতেল দি দিছোঁ, মিঠাতেল অলপ বেছিকৈ দি দিছোঁ। গোটেইখিনি বৰা যাতে তেলত একদম ধুনীয়াকৈ ফ্ৰাই হৈ যায়। দালিখিনি মিক্স কৰি থোৱা গোটেইখিনি এনেকৈ সৰু সৰু গোল কৰি কৰি লৈছোঁ। অকণমান মাজেদি সৰুকৈ আঙুলি দি হেঁচি দিছোঁ, দি তেলত দি দিছোঁ। গোটেইখিনি তেলত বহুত বেছি দিয়া নাই, যিকেইটা ডুব যায় তেলখিনিত সেইকেইটা দি দিছোঁ। এনেকৈ ধুনীয়াকৈ এটা এটাকৈ দি দিছোঁ। বৰাখিনি ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ 2 চাইডে। অকণমান ৰঙা ৰঙা হৈছে। এয়া চাওক, ৰঙা ৰঙা অকণমান হৈছে। ধুনীয়াকৈ লৈছোঁ ফ্ৰাই কৰি। ফ্ৰাই কৰা হোৱাৰ পিছত 5 মিনিটমান ঠাণ্ডা পানী দি কিনে তিয়াই থৈ দিছোঁ বৰাকেইটা। আনফালে দৈ লৈ লৈছোঁ, দৈখিনি ভালদৰে মিহলাই লৈছোঁ। ইয়াত দি দিছোঁ জিৰাৰ গুড়া 1 চামুচতকৈ কম, আৰু দি দিছোঁ ক'লা নিমখ অলপমান দি দিছোঁ, ক'লা নিমখ দি ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ। পানীত তিয়াই থোৱা বৰাকেইটা দৈখিনিত দি দিছোঁ। এনেকৈ গোটেইখিনিত বৰা গোটেইকেইটাতে দৈখিনি ভালদৰে দি দিছোঁ। এফালে কেৰাহী এটাত তেল দি দিছোঁ, অকণমান নৰসিংহৰ পাত দি দিছোঁ, আৰু অলপমান সৰিয়হ দি দিছোঁ। ভালদৰে এনেকৈ দি কিনে যি বৰাখিনি দি দিছিলোঁ দৈত, তাৰে ওপৰত এইখিনি মিক্স কৰি দি দিছোঁ। ইয়াৰ ওপৰত মই দি দিছোঁ অকণমান চচ দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই দি দিছোঁ, অলপমান চচ দি দিছোঁ। মোৰ দহি বৰা ৰেডি। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই বন্ধু বান্ধৱীসকল।